আজি আছে আমাৰ মানে ইউনিভাৰ্চিটিত কালচাৰ ৰেলী আৰু সেইকাৰণে একদম ৰেডি হৈ লৈছোঁ। মই হৈছোঁ ৰেপ ভিক্টিম। তাৰপিছতে আৰু এইফালে হৈছে জব কৰা মেম আৰু পল্লৱী। তাইৰ লুকটো আমি পিছত দেখাম কলেজত। একাজলি হাই কৈ দিয়া। এইফালে ফুলমালা তইতো ওলাই আছ। এয়া আমি কলেজলৈ বুলি আহি আছোঁ। বাজিছে 8টা আৰু এয়া দেখিছেনে ঘোঁৰাও আনিছে, মানে ৰেলীৰ বাবে অনা হৈছে। এয়া আমি ফাইনেলি বিশ্ববিদ্যালয় পাই গ'লোহি। ভিডিঅ'টো চাই থাকক আপোনালোকে। এইটো পল্লৱীৰ লুক। বুঢ়ী মা সঁচাকৈ তাক মাক লাগিছে দেই। পল্লৱী ছোৱালী কি এয়া জোনাক কি লৈছে আপুনি? মানে বহুত অত্যাচাৰ কৰা মাক মানে বাৰু। দাদা আপুনি কি লৈছে? সেইফালে এই আছোঁ আৰু ডিপাৰ্টমেণ্টৰ লগত। এয়া আমাৰ বামুণ। नमस्कार সকলোৱে ভাল काती आप क्या ले रहे हैं? नमस्ते, मैं इन दोनों की मम्मी हूँ। ये मेरा बेटा है। बेटा ओ बहुत क्यूट सा बेटा है। बहुत अच्छा बेटा है। ये दूर है। खाना बना इंट्रोडक्शन दिया। আৰু এই বাচ্চাটোৰ নাম কি হয় যে? মই একো নাৰাখোঁ কাৰণ মোক নালাগে কোনো প্ৰকাৰৰ মই সেইখন পৃথিৱীত মই নাৰাখোঁ। ফালে আপোনাৰ কি হয়? ডাইনী হয়। এয়া আমি ৰ'দতে এনেদৰে 8টা বজাৰ পৰা ৰখিয়ে আছোঁ। 1টা বাজিবৰ হ'ল, কিন্তু ৰেলী মানে ওলোৱাই নাই, মানে পাৰ্মিশ্যন পোৱা নাছিলে ৰাস্তাত ওলাবলৈ। ভিডিঅ' বামুণ ভিডিঅ' আপুনি কি হৈছে? মই দ্ৰৌপদী হৈছোঁ। আমাৰ আজি দ্ৰৌপদী হেল্ল' গাইজ, মই অকণমান লাইন মাৰি আছোঁ আমাৰ দ্ৰৌপদীৰ লগত। এইফালে ৰেলী ওলাবলৈ দিয়া নাই, মানে পাৰ্মিশ্যন পোৱা নাছিলে, সেয়েহে প্ৰতিবাদ আৰম্ভ হৈ গ'ল। চাই থাকক। ছোৱালীক যতন লওঁতে মানে অকণমান দিয়ে ক'লে মানে অকণমান হেৰি হৈছেগৈ আৰু। এই ফাটা কাপোৰ সানিছা? তোমাক কৈছোঁ।
আউট কৰি দিছে আমাক খালি ফাইনেলি কৰি অহাৰ পাছত ৰেলী শেষ হ'ল আৰু এতিয়া এইবিলাক অকণমান ধেমালি কৰি আছিলোঁ এইফালে মানে আমাৰ ভিডিঅ'টো ইমান ভালকৈ কৰিব পৰা নহ'ল কাৰণ যিহেতু আমি নিজে পাৰ্টিচিপেট কৰিছিলোঁ সেয়েহে থাকি গ'ল আৰু আপোনালোকে আমাৰ শ্বৰ্ট ভিডিঅ' বা লং ভিডিঅ' সকলোতে দেখিবলৈ পাবই অলপ অলপ চাই থাকক ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব এয়াৰ ৰেলী শেষ হোৱাৰ পাছতে আমাক পেকেট লাঞ্চ দিলে আৰু আমি খাই বৈ এতিয়া ৰুমলৈ বুলি যাওঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই